নমস্কাৰ, মই আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকৰ সকলোৰে প্ৰিয় চাগে। মই গাহৰিৰ লগত পটল বনাম বুলি ভাবিছোঁ। আহকচোন ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। গাহৰিৰ লগত পটল বনাবলৈ হ'লে আপোনালোকে 350 গ্ৰাম গাহৰি ল'ব লাগিব। তাৰপিছত মিডিয়াম চাইজৰ আলু 2টা, পটল 4টা, ৰচুন, আদা আৰু জলকীয়া, মান ধনিয়া আৰু মিডিয়াম চাইজৰ পিঁয়াজ 2টা ল'ব লাগিব। এতিয়া মছলাখিনি কি ল'ব লাগিব আমি চাই লওঁ। গোটা মছলা, জিৰা পাউডাৰ, ৰেড চিলি, ধনিয়া পাউডাৰ আৰু মিট মছলা। কেৰাহীখন গৰম হোৱাৰ পাছত মই মিডিয়াম চাইজৰ কাপ এটাত মাষ্টাৰ্ড অইল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া ফাৰ্ষ্ট আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি 2 মিনিটমান ফ্ৰাই কৰাৰ পাছত মই এতিয়া আলুখিনি নমাই দিম। আলুখিনি নমোৱাৰ পাছত মই এতিয়া কাটি থোৱা পিঁয়াজখিনি তেলত দি দিম। পিঁয়াজৰ লগতে মই জলকীয়াখিনিও দি দিম। পিঁয়াজখিনি অলপ কালাৰ উঠাৰ পাছত এতিয়া আপোনাৰ অনুমানে আপুনি নিমখ হালধিটো দি দিব পাৰে। আপোনালোকে দেখা পাইছে এটা ধুনীয়া কালাৰ উঠিছে। এতিয়া মই গাহৰিখিনি দি দিম। মাংসখিনি অলপ এনেদৰে ফ্ৰাই কৰাৰ পাছত মই এতিয়া ৰচুন আদাখিনিও দি দিম। আৰু মই লগতে মছলাখিনিও এড কৰি দিম। মছলাখিনি দিয়াৰ পাছত মই এতিয়া এনেদৰে 2 মিনিটমান ৰাখি দিম। আপোনালোকে দেখা পাইছে এটা ধুনীয়া কালাৰ উঠিছে। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম। এতিয়া মই কাটি থোৱা পটলখিনি এড কৰিম। এতিয়া মই মাংস আৰু পটলখিনি সিজিবৰ বাবে এনেদৰে অলপ টাইম ঢাকি দিম।
সো মাংসখিনি 5 মিনিটমান এনেদৰে ঢাকি ৰখাৰ পাছত চাওঁচোন বলক মাংসখিনি কিনো হৈছে। সো মাংসখিনি অলমোষ্ট ৰেডি হৈ গ'ল। এতিয়া আমি লাষ্ট ষ্টেপটো দিব লাগিব, সেইটো মান ধনিয়াটো এড কৰিব লাগিব। সো মাংসখিনিত মান ধনিয়াটো এড কৰা হৈ গৈছে। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে মই অলপ মটিভেট হওঁ আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকক নেক্সট ৰেচিপি কিনো লাগে আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকে সকলোতকৈ সোনকালে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পায়।